হেল্ল' এভৰিৱান, আজি মই এটা আচাৰৰ ৰেচিপি লৈ আহিলোঁ আৰু সেইটো হৈছে নেমু টেঙাৰ আচাৰৰ ৰেচিপি। মই কেনেধৰণে এই নেমু টেঙাৰ আচাৰটো বনালোঁ তাৰ ভিডিঅ' এটি লৈ আহিলোঁ আৰু আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া যদিহে আপোনালোকে এই চেনেলটোত প্ৰথমবাৰলৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক এটাও কৰি দিব আৰু লগতে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত ভিডিঅ'বোৰ প্লিজ শ্বেয়াৰ কৰি দিব। নেমু টেঙাৰ আচাৰ বনাবলৈ মই ইয়াতে 6টা নেমু ভালদৰে ধুই শুকাই লৈ লৈছোঁ। আপুনি সদায় নেমু টেঙাকেইটা ভালদৰে শুকাই লৈ ল'ব যাতে তাত অকণমানো পানী লাগি নাথাকে। আৰু এই নেমুকেইটা মই পকা লৈ লৈছোঁ। পকা নেমুৰ আচাৰ বনালে আচাৰখিনি সোনকালে কোমলি যায়। এতিয়া মই এটা নেমু টেঙাৰ 2 মূৰ কাটি লৈ লৈছোঁ আৰু মাজেৰে দুভাগ কৰি সৰু সৰু টুকুৰা কৰি কাটি লৈ লৈছোঁ। এই আপোনালোকে ভিডিঅ'ত দেখিছে নেমু টেঙাৰ আচাৰৰ টুকুৰাবোৰ আপুনি নিজৰ পচন্দ অনুযায়ী কাটিব। মই একেবাৰে ডাঙৰো কৰা নাই আৰু একেবাৰে সৰুও কৰা নাই। আপোনালোকে যদি বিচাৰে নেমু টেঙাৰ বাকলি গুচাইও আচাৰ বনাব পাৰে। মই বাকলিৰ সৈতেই বনাইছোঁ আৰু বাকলিৰ সৈতে নেমু টেঙাৰ আচাৰ বনালে আচাৰখিনি প্ৰথমতে খাবলৈ অকণমান তিতা হয়, কিন্তু দিন যোৱাৰ লগে লগে এই তিতা ভাৱটো নোহোৱা হয় আৰু আচাৰখিনি খাবলৈ খুবেই সোৱাদ লগা হয়। এতিয়া মই গোটেইখিনি নেমু একেটা চাইজতে কাটি লৈছোঁ। মোৰ নেমুকেইটাত গুটি নাছিলে। যদিহে আপোনাৰ নেমুবিলাকত গুটি থাকে তেতিয়াহ'লে গুটিবোৰ আচাৰত নিদিব, নহ'লে গুটিবোৰেও কেতিয়াবা আচাৰটো খাবলৈ তিতা কৰে। মোৰ গোটেইখিনি নেমু এতিয়া সৰু সৰু টুকুৰা কৰি কাটি লোৱা হৈ গৈছে। এতিয়া মই নেমু টেঙাখিনিত জোখমতে নিমখ দি দিম। মই ইয়াতে 4 ডাঙৰ চামুচ নিমখ দি দিছোঁ। নেমু টেঙাৰ আচাৰত নিমখ অকণমান জোখতকৈ বেছি লাগে। নিমখৰ লগতে মই এতিয়া এটা নেমুৰ ৰস উলিয়াই নেমু টেঙাৰ আচাৰখিনি দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিহলাই দি দিছোঁ। কাটি লোৱা নেমু টুকুৰাকেইটাৰ লগত যাতে নিমখ আৰু নেমু টেঙাৰ ৰস ভালদৰে লাগি ধৰে সেইটো কথা মন কৰিব। আৰু এখন চামুচৰ সহায়ত মই গোটেইখিনি ভালদৰে ভিডিঅ'ত দেখুওৱাৰ দৰে মিহলাই দি দিছোঁ। ভালদৰে নিমখ সানি উঠি নেমুখিনি মই এৰাতিৰ বাবে এনেধৰণে ঢাকি পেলাই থৈ দিম। এয়া মই ঢাকি পেলাই নেমুখিনি এৰাতি থৈ দিলোঁ। এক ৰাতি নেমুখিনি নিমখত তিয়াই থোৱাৰ পিছত আপোনালোকে দেখিছে নেমুখিনি কেনেধৰণৰ হৈছে। ইয়াতে পানী উঠিছে আৰু নেমুখিনিও ধুনীয়াকৈ অকণমান ঢিলা হ'ব ধৰিছে। এতিয়া এই পানীখিনি মই নিগৰাই লৈ ল'ম আৰু এখন চালনীত মই এই নেমু টেঙাৰ টুকুৰাকেইটা এটা এটা কৰি দি দিম আৰু ৰ'দত শুকুৱাই লৈ ল'ম। ৰ'দ টান থাকিলে আপুনি নেমু টেঙাখিনি এদিন শুকুৱাই ল'লে হ'ব, নাইবা 2 দিনো দিব পাৰে। এতিয়া আচাৰৰ বাবে মছলাখিনি মই ৰেডি কৰি লৈ ল'ম। ইয়াতে মই গোটা মছলা লৈ লৈছোঁ। 1 ডাঙৰ চামুচ চফ, 1 ডাঙৰ চামুচ বগা সৰিয়হ, 5 ফোৰণ 1 চামুচ, জিৰা 1 চামুচ, ৰঙা সৰিয়হ 1 চামুচ আৰু গোটা ধনিয়া 1 ডাঙৰ চামুচ লৈ লৈছোঁ আৰু লগতে শুকান জলকীয়া 3টা। আৰু ইয়াতে মই সৰু চামুচেৰে 1 চামুচ হালধি পাউডাৰ আৰু সৰু চামুচেৰে 1 চামুচ জলকীয়া পাউডাৰ লৈ লৈছোঁ আৰু নিমখ জোখমতে। যিহেতু নেমু টেঙাত প্ৰথমতে মই নিমখ দিছিলোঁ, সেইবাবে ইয়াতে মই নিমখ কম পৰিমাণে লৈছোঁ আৰু 1 কাপ মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিম। এতিয়া গেছত কেৰাহী এখন গৰম হ'বলৈ দিছোঁ আৰু তাত মই গোটা মছলাখিনি 1 পৰা 2 মিনিটমান সময় কম জুইত ভাজি লৈ ল'ম। মই ইয়াতে 5 ফোৰণখিনি দিয়া নাই। 5 ফোৰণখিনি মই পিছত তেলত দি দিম। বাকী যিখিনি জিৰা, ধনিয়া, 5 ফোৰণ, সৰিয়হৰ গুটি আছে সেইখিনি কম জুইত 2 মিনিটমান সময় ভাজি লৈ ল'ম। লগতে শুকান জলকীয়াকেইটাও দি দিছোঁ। এইখিনি সময়ত জুইটো কম কৰি ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব আৰু আপোনাৰ আচাৰখিনি খাবলৈ তিতা হৈ যাব। 2 মিনিটমান সময় ভাজি উঠাৰ পিছত মই মছলাখিনি এখন প্লেটত নমাই দি দিছোঁ আৰু ঠাণ্ডা হ'বলৈ দি দিছোঁ। মছলাখিনি কেৰাহীতে থৈ নিদিব, নহ'লে কেৰাহী গৰমত মছলাখিনি জ্বলি যোৱাৰ চান্স থাকে। এতিয়া মই একেখন কেৰাহীতে 1 কাপ মিঠাতেল গৰম হ'বলৈ দিছোঁ আৰু মিঠাতেলখিনি ভালদৰে গৰম হৈ অহাত তাত 5 ফোৰণখিনি দি দিছোঁ আৰু কম জুইত 1 পৰা 2 মিনিটমান সময় 5 ফোৰণখিনি ভাজি লৈ লৈছোঁ। 5 ফোৰণখিনি ভাজি উঠাৰ পিছত তাত মই জলকীয়া গুড়ি আৰু হালধিখিনি দি দিছোঁ। এইখিনি সময়ত মই গেছটো বন্ধ কৰি দিছোঁ আৰু গৰম তেলতে হেতাৰে জলকীয়া গুড়ি আৰু হালধিখিনি ভালদৰে লৰাই আছোঁ। অকণমান সময় গেছটো বন্ধ কৰি উঠি আপুনি হাতেৰে তেলখিনি লৰাই থাকিব, নহ'লে জলকীয়া গুড়ি আৰু হালধিখিনি তেলত জ্বলি যাব পাৰে।
এতিয়া ঠাণ্ডা হৈ উঠাত শুকান মছলাখিনি মই মিক্সি জাৰ এটাত লৈ লৈছোঁ আৰু মিক্সি জাৰত বৰ ধুনীয়াকৈ মছলাখিনি গুড়ি কৰি লৈ লৈছোঁ। এই আপোনালোকে দেখিছে আচাৰৰ মছলা আপুনি সদায় নিজৰ জোখ অনুপাতে দিব। যদি আপুনি মছলা খাই বেছি ভাল পায় মছলা অকণমান বেছিকৈ দি দিব আৰু মিঠাতেলো আপুনি সেই হিচাপত দি দিব। এতিয়া একদিন মই ৰ'দত শুকোৱাৰ পিছত এয়া ভিডিঅ'ত দেখুওৱাৰ দৰে নেমু টেঙাখিনি বৰ ধুনীয়াকৈ শুকাই গৈছে। মই আচলতে ৰ'দটো চোকা আছিলে সেইবাবে আচাৰখিনি বনাব লৈছিলোঁ আৰু আচাৰখিনিও এটা দিনতেই বৰ ধুনীয়াকৈ শুকাই গৈছে। এতিয়া এই আচাৰখিনিত মই নিমখ দি দিছোঁ। নিমখ যিহেতু প্ৰথমতে মই দিছিলোঁ সেইবাবে অকণমান নিমখ দি দিছোঁ আৰু লগতে মছলাখিনি দি ভালদৰে মিলাই দি দিছোঁ। তেলখিনি ঠাণ্ডা হৈ উঠাত মই তেলখিনিও ইয়াতে দি দিছোঁ। তেলখিনি দিওঁতে সদায় ঠাণ্ডা কৰি দিব, গৰম তেল নিদিব ইয়াতে। এতিয়া তেলৰ সৈতে গোটেইখিনি ভালদৰে মিহলাই দি দিছোঁ। যিহেতু মই মিঠাতেলত জলকীয়া গুড়ি আৰু হালধি পাউডাৰ দি দিছিলোঁ সেইবাবে আচাৰৰ ৰংটো বৰ ধুনীয়া হৈ উঠিছে। নেমু টেঙাৰ আচাৰ বনালে সদায় এটা কথা মন কৰিব, নেমু টেঙাকেইটা প্ৰথমতে আপুনি ধুই শুকাই ল'ব, তাৰপিছতহে কাটিব আৰু যিটো পাত্ৰত থ'ব সেই পাত্ৰটো যাতে অকণমানো পানী লাগি নাথাকে আৰু যিখন চামুচ ব্যৱহাৰ কৰিব সেই চামুচখনত যাতে অকণমানো পানী লাগি নাথাকে, নহ'লে আপোনাৰ আচাৰখিনি বেয়া হৈ যোৱাৰ চান্স থাকে। এতিয়া মই গ্লাছৰ বটল এটা ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ আৰু সেই বটলটোত মই নেমু টেঙাৰ আচাৰখিনি থৈ দিম। আৰু এতিয়া এই আচাৰখিনি খাব পৰা হৈ উঠা নাই। আপুনি একেৰাহে 2 সপ্তাহমান ৰ'দত দিব লাগিব। ৰ'দত দি উঠাৰ পিছতহে আচাৰখিনি খাবলৈ ৰেডি হৈ যাব। আৰু এনেধৰণে আপুনি আচাৰ বনাই বহুত দিনলৈ থৈ দিব পাৰিব আৰু মাজে মাজে ৰ'দত দি থাকিব লাগিব। ৰ'দত দি থাকিলে নেমু টেঙাৰ আচাৰখিনি ভালে থাকে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকেও এনেধৰণে নেমু টেঙাৰ আচাৰ বনাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।